তো বলক আজি আপোনালোকক লৈ যাম দেৰগাঁৱৰ পৰা কিছু নীলগত থকা এটা পিকনিক স্পট। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব, ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। থাম্বনেইল দেখি হয়তো গমেই পাইছে ক'ত গৈ আছোঁ আমি, গতিকে বলক। এখন গেটখন চিকাৰীঘাটলৈ সোমাই যোৱা মজ্জা ভিউ এটা, এইটো চাওক সকলোৱে। ইয়াতো সোমাম বুলি ভাবিছিলোঁ, আজি বন্ধ আছে হ'বলা, খোলা নহয়, নোৱাৰিলোঁ গতিকে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ DK Vlogs 24লৈ। মই দেৰগাঁও আহিছিলোঁ বিশেষ এটা কামত, ভাবিলোঁ চিকাৰীঘাটৰ পৰা আহোঁ। আহি দেখিলোঁ ইমান এটা ধুনীয়া পৰিৱেশ হৈ আছে, ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। চিকাৰীঘাটৰ সকলোৱে চাওক কিমান ধুনীয়া এটা পৰিৱেশ। মই বৰ্তমান নাৱত বহি আছোঁ, দেখিছেই নাৱত বহি আছোঁ। পৰিৱেশটো চাওক, কিমান এটা সুন্দৰ পৰিৱেশ চিকাৰীঘাটৰ। পিকনিক ছিজনত এইবিলাক জেগালৈকে হেজাৰ হেজাৰ মানুহ আহে ইয়াত পিকনিক খাবলৈ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোক। ধন্যবাদ।